নমস্কাৰ, মই অমিত ডেকা LCB ইউটিউব চেনেলৰ পৰা। যোৱাকালি যিটো ঘটনা হৈ গ'ল, সেই কাৰ্বি আংলঙত লোমহৰ্ষক হত্যাকাণ্ড হৈ গ'ল, তাৰ বাবে আমি গোটেই টিমটো বহুত দুখিত। সেই যিটো ঘটনা হৈ গ'ল তাৰ ওপৰত বিভিন্নজনৰ সাধাৰণ নাগৰিকৰ কি মন্তব্য পোষণ কৰে সেইটো জানিবলৈ আমি কিছুমান নাগৰিকৰ ওচৰত এতিয়া যাম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। আৰু আপোনালোকৰ যদি নিজস্ব কিবা কমেণ্ট আছে তাৰ ওপৰত, ঘটনাটোৰ ওপৰত আপোনাৰ প্ৰশাসনক কেনেধৰণে কি ক'ব বিচাৰে কমেণ্টত জনাই দিলে হ'ল। ধন্যবাদ। উপস্থিত আছোঁ বাইহাটা চাৰিআলি সাপ্তাহিক বজাৰত। এইটো যোৱাকালি যিটো কাৰ্বি আংলঙৰ লোমহৰ্ষক ঘটনা হৈ গ'ল, সেই ঘটনাটোৰ ওপৰত ৰাইজৰ কি মন্তব্য, কি ভাবে ৰাইজে, সেই বিচাৰি মই লোকেল কেজিবা ইউটিউব চেনেলৰ পৰা বিচাৰি আহিছোঁ। ইউটিউব চেনেলৰ পৰা আহিছোঁ। কাৰ্বি আংলঙৰ যিটো লোমহৰ্ষক ঘটনা হৈ গ'ল সেইটোৰ ওপৰত আপুনি কিবা ক'ব বিচাৰিব? নিশ্চয়। এনেকুৱা ধৰণৰ ঘটনা হোৱা অনুচিত। আচলতে এইটো বিভিন্ন সম্প্ৰদায়ৰ মাজত এটা বিভাজনৰ সৃষ্টি হ'ব পাৰে। আৰু দ্বিতীয়টা কথা, উৰাবাতৰিৰ কোনো প্ৰশ্ৰয় দিয়া অনুচিত, কাৰণ উৰাবাতৰিৰ পৰাই এই ঘটনা উদ্ভৱ হোৱা বুলি আমি ধৰিব পাৰিছোঁ। গতিকে প্ৰতিটো সম্প্ৰদায় অসমত থকা জিলা ভিত্তিৰে চলিব লাগে, আৰু এইটো যি হৈ গ'ল আৰু নেক্সট যাতে এনেকুৱা এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সকলোৱে সচেষ্ট হ'ব লাগে। কাৰ্বি আংলঙৰ যিটো লোমহৰ্ষক ঘটনা হৈ গ'ল তাৰ ওপৰত আপুনি কি মন্তব্য কৰিব? মই সিহঁতে এজন ইঞ্জিনিয়াৰ আছিলে আৰু এজন শিল্পী আছিল। সিহঁতে কিবা ৰিচাৰ্জৰ কাৰণে তাত গৈছিল চাগে। সিহঁতক তেনেকুৱা কৰিব নালাগিছিল, কাৰণ সিহঁতক আগতে সোধা পোছা কৰিব লাগিছিল। আছে বা এনেকুৱা বা ক'ৰ পৰা আহিছে এইটো জানি ল'ব লাগিছিল। অসমীয়া বুলি কৈ আছে, সিহঁতে তেনেকৈ শাস্তি দি মাৰাটো উচিত হোৱা নাই। সেইকাৰণে সিহঁতক উচিত শাস্তি যিকেইটাই তেনেকুৱা কৰিছে সকলোকে মই দণ্ডনীয় শাস্তি দিলে মই বহুত বেছি ভাল পাওঁ। নিশ্চয় ধন্যবাদ। আহিছোঁ LCB ইউটিউব চেনেল LCBৰ পৰা। যোৱাকালি যিটো কাৰ্বি আংলঙত লোমহৰ্ষক ঘটনা হৈ গ'ল তাৰ ওপৰত আপুনি কিবা ক'ব বিচাৰে? চাওক, এতিয়া যোৱা শুক্ৰবাৰ শুক্ৰবাৰে যিটো ঘটনা ঘটি গ'ল সেইটো আচলতে খুব দুৰ্ভাগ্যজনক ঘটনা আমাৰ বাবে। যিটো ঘটনা ঘটি গ'ল লোমহৰ্ষক ঘটনা, সেইটোৱে যি বৰ্বৰভাৱে আমাৰ অসমীয়া ল'ৰা দুজনক হত্যা কৰা হ'ল নৃশংসভাৱে, সেইটো গোটেই অসমত এতিয়া আলোড়ন সৃষ্টি কৰিছে। তাৰোপৰি যিটো ভিডিঅ'টো ভাইৰেল হৈছে এইটো নেশ্যনেল মিডিয়াত যাব, ইণ্টাৰনেশ্যনেল মিডিয়াত যাব, যাৰ ফলত এতিয়া অসমৰ ওপৰত গোটেই ভাৰতবাসী তথা বিশ্ববাসী হয়তো এটা জংগল ৰাজ যিটো বুলি কয়, এখন জংগলৰ দেশ। আগতে আছিলে কি, আগতে কিছুমান উগ্ৰবাদৰ সমস্যা আছিলে, তেতিয়া মানুহবিলাকে কৈছিল অসমত যাব নোৱাৰি, এইটো বৰ ডেঞ্জাৰ জেগা, জংগল ৰাজ বুলি কয়, তাত চলে। কিন্তু এতিয়া সেইদিন গ'ল, উগ্ৰবাদৰ দিন গ'ল। এতিয়া আমাৰ সভ্য মানুহৰ দ্বাৰা এই হত্যাকাণ্ড চলিছে, তাকো বৰ্বৰভাৱে। গতিকে এই বস্তুটো এটা বুজাব যে অসমত এইটো জংগল ৰাজৰ অৱসান ঘটা নাই। 1 নম্বৰ কথা। 2 নম্বৰ কথা, কাৰ্বি আংলঙখন হৈছে এখন পৰ্যটনৰ ৰম্যভূমি, তাত পৰ্যটনস্থলী আছে। এতিয়া যিবিলাক মানুহ পৰ্যটনৰ বাবে কাৰ্বি আংলঙত যাব বা ভাৰতৰ বেলেগ ৰাজ্যৰ পৰা আহিব, সেইবিলাকৰ মাজত এটা ভয় সোমাব, নহয় জানো? চাওক, তাৰ কাৰণে আমাৰ টুৰিজিম ইণ্ডাষ্ট্ৰী যিটো, সেইটোত আঘাত পৰিব। এইবিলাক কথা আছে। তাৰপিছত আমি যদি চাওঁ, আজি কাৰ্বি আংলঙৰ প্ৰশাসনৰ ফালৰ পৰা আমি কোৱা শুনিছোঁ যে যিখিনি মানুহৰ দ্বাৰা এই কাণ্ডটো হ'ল সেইখিনি মানুহ অশিক্ষিত মানুহ। মই এই কথাসমূহ বিশ্বাস নকৰোঁ, কাৰণ সেই ঘটনাটো মোবাইলৰ জৰিয়তে ভিডিঅ' কৰিছে, তাক ইণ্টাৰনেটত দি দিয়া হৈছে সেই ভিডিঅ'টো। আৰু তাত কি কাৰেণ্ট যোৱা নাই নেকি? তাত ইণ্টাৰনেট যোৱা নাই নেকি? তাত মোবাইল নেটৱৰ্ক নাপায় নেকি? তাত টিভি নাই নেকি? তেনেস্থলত সেই ঠাইৰ মানুহ অশিক্ষিত মানুহ বুলি কোৱাৰ কোনো যুক্তি থাকিব নোৱাৰে। এতিয়া আৰু এটা কথা ক'ব বিচাৰিছোঁ, মই এই ক্ষেত্ৰত এই যিটো ঘটনা ঘটি গ'ল তাৰ ওপৰত কাৰ্বি ছাত্ৰ সন্থাই হওক বা তাৰ যিখিনি স্থানীয় দল সংগঠন আছে, সেই সংগঠনসমূহ মাৰ বান্ধি ওলাই আহিব লাগে, ষ্ট্ৰংলি অপ'জ কৰিব লাগে যে এনেকুৱা ঘটনা সঁচাকৈ হোৱাটো আমি দুখ পাইছোঁ, এনেকুৱা ঘটনা আমি ভৱিষ্যতে ঘটিবলৈ নিদিওঁ, তেনেকুৱা স্পষ্ট এটা মত যাব লাগে। কিন্তু এতিয়ালৈকে সেই মতটো আমি দেখা নাই, সেইটো আহিব লাগে। তেতিয়া আমি বুজিম যে আচলতে তেওঁলোকৰ ফালৰ পৰা আমি সকলো এক হৈ যে আছোঁ, সেই মেছেজটো তেতিয়াহে যাব, সেইটো আহিব লাগে। ভাগ কৰি পেলাব আমাক, নহ'লে
আমি কিন্তু এক হৈ থকা বুলি নাভাবিম, কিন্তু তেওঁলোকৰ পৰা স্পষ্ট এটা মত আহিব লাগে। তাৰোপৰি আৰু কিছুমান কথা আছে, ধৰক আমি দেখিছোঁ যে বিভিন্ন অৰাজনৈতিক সংগঠনে কৈ থাকে যে, বিশেষকৈ আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰাও কৈ থকা হয় যে আমি সদৌ অসম ছাত্ৰ সন্থা প্লাছ 28টা জনগোষ্ঠীয় সংগঠন একেলগ হৈ সকলো কাম কৰি আছোঁ, গতিকে ভাল কথা। গতিকে এই ক্ষেত্ৰতো আচলতে যিহেতু কাৰ্বি ছাত্ৰ সন্থাটো এটা আমাৰ লগতে আছে, গতিকে একমত হৈ এটা ষ্টেটমেণ্ট যাব লাগে যে এনেকুৱা ঘটনা হ'ব নালাগে, এনেকুৱা আমি ষ্ট্ৰংলি বিৰোধ কৰিছোঁ, এনেকুৱা এটা মেছেজ যাব লাগে যাতে আমি আশ্বস্ত হওঁ। এতিয়া তাৰপিছত আৰু কিছুমান কথা আছে, ধৰক এতিয়া যিটো ঘটনা ঘটি গ'ল তাৰ ফলত এনেকুৱা হৈছে যে আমি অসমীয়াখিনি অসমতে মাইনৰিটি নেকি, মানে অসমতে সংখ্যালঘু নেকি, এনেকুৱা এটা ভাৱ হৈছে। এতিয়া চাওক, আমিও কৰ্মসংস্থান সূত্ৰে আমি বিভিন্ন ঠাইত অসমৰ যাব লগা হয়, বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো হওক, আজিকালি উদ্যোগী ল'ৰাখিনিয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিব লগা হয়। এনেকুৱা এটা ঘটনাই এটা চেপা উত্তেজনা বিৰাজ কৰিব, এটা ভয় সোমাই যাব যে আমি তাত যাম নে নাযাম, আমি তাত ব্যৱসায় কৰিম নকৰিম, এটা ভয় সোমাই যাব। গতিকে এই ভয়টো যাতে নাহে তাৰ কাৰণে সকলো দল সংগঠন আগবাঢ়ি আহি এটা স্পষ্ট জাগৰণ সৃষ্টি কৰিব লাগে, যাৰ ফলত আমাৰ সেই ভাৱটো নোহোৱা হয়, বা আমাৰ যিটো মানে মনত ভাৱ সোমাইছে যে আমি সংখ্যালঘু নেকি, অসমতে আমি সংখ্যালঘু নেকি, এই যিটো ভাৱ, সেই ভাৱটো যাতে নহা এটা পৰিৱেশ সৃষ্টি হয়, সেই পৰিৱেশ মানে সৃষ্টি কৰাত সকলোৱে গুৰুত্ব দিব লাগে। আৰু চাওক, মই বিশেষকৈ নাভাবোঁ যে কাৰ্বি আংলঙত যিটো ঘটনা ঘটি গ'ল তাৰ কাৰণে সমগ্ৰ কাৰ্বি আংলংখন দায়ী, বা কাৰ্বি আংলঙৰ সমূহ জনতাই যে মানে বৰ্বৰ, এই কথাটো মই বিশ্বাস নকৰোঁ। কাৰণ চাওক, কাৰ্বি আংলঙৰ পৰা আমি পাইছোঁ ৰংবং তেনাঙৰ দৰে সাহিত্যিক, নহয় জানো? গতিকে তাৰপিছত আৰু যোৱা 1 বছৰ আগতে অসম সাহিত্য সভাৰ দৰে অনুষ্ঠান এটাই কাৰ্বি আংলঙৰ ডিফুত তেওঁলোকৰ দ্বিবাৰ্ষিক অধিৱেশন উদযাপন কৰি গৈছে। গতিকে এইবিলাক এটা সমন্বয়ৰ বাৰ্তা লৈ গৈছিলে, অৰ্থাৎ আমি সকলো এক, এই এটা মেছেজ গৈছিলে। কিন্তু এইবিলাক ঘটনাই সেইবিলাক আগৰ ঘটনাবিলাকত হয়তো কিছু প্ৰভাৱ পেলাব পাৰে। গতিকে মই ভাবোঁ সকলো আগবাঢ়ি আহিব লাগে, কি অসম সাহিত্য সভাই হওক, কি সদৌ অসম ছাত্ৰ সন্থাই হওক, কি কাৰ্বি ছাত্ৰ সন্থাই হওক, সকলোৱে লগ লাগি এটা উমৈহতীয়াভাৱে এটা জনজাগৰণ সৃষ্টিৰ কাৰণে প্ৰয়াস কৰিব লাগে, যাতে আমি সকলো এক হৈ আছোঁ, আৰু ইয়াৰ পিছত যাতে এনেকুৱা ঘটনা যাতে ভৱিষ্যতে নঘটে, আৰু আমি যাতে অসমত থাকি অসমীয়া হৈ যাতে সকলোৱে চিনাকি ভালকৈ দিব পাৰোঁ, সেনেকুৱা এটা মেছেজ যাব। চৰকাৰ বা প্ৰশাসনক কিবা ক'ব বিচাৰে নেকি? চৰকাৰ বা প্ৰশাসনৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ। চাওক, এতিয়া মিডিয়াত চলি আছে যে এনেকুৱা যে সেইটো উৰা বাতৰি এটা প্ৰচাৰৰ কাৰণে এই ঘটনাটো ঘটিছে, এনেকৈ ক'ব বিচৰা হৈছে। এতিয়া চাওক, যদি উৰা বাতৰি চলিছে, মোবাইলত যদি ভাইৰেল হৈছে উৰা বাতৰি, তেতিয়াহ'লে ইয়াত এটা স্পষ্ট মেকানিজিম আছে, চৰকাৰ বিভাগত IT ডিপাৰ্টমেণ্ট এটা আছে। তো তেওঁলোকে এটা ইণ্টাৰনেলি তেওঁলোকে ইনপুট পাব লাগিছিল যে এনেকুৱা উৰা বাতৰিয়ে বিক্ষিপ্ত ঘটনাৰ সৃষ্টি কৰিব পাৰে। গতিকে তেওঁলোকৰ ফালৰ পৰা আগতীয়াকৈ এই ধৰণৰ ব্যৱস্থা কৰাব লাগিছিল, বা উৰা বাতৰিত যে ভুল এতিয়া ঘটনা হোৱাৰ পিছত কোৱা হৈছে যে উৰা বাতৰিৰ প্ৰভাৱান্বিত হ'ব নালাগে। কিন্তু মই ভাবোঁ এনেকুৱা মেছেজ বা ভিডিঅ' যিটো উৰা বাতৰিৰ কথা কৈছে সেইটো আগতে ভাইৰেল হৈছে, যিটো বস্তু ভাইৰেল হৈছে তাৰ ওপৰত স্পষ্ট নিৰ্দেশ থাকিব লাগিছিল আগতীয়াকৈ, যে বা তাৰ সজাগতা সৃষ্টিৰ নিৰ্দেশ আগতে থাকিব লাগিছিলে, বা সজাগতা সৃষ্টিৰ প্ৰয়াস আগৰ পৰাই থাকিব লাগিছিল। কিন্তু ঘটনা হৈ যোৱাৰ পিছত এইটো মানে হোৱাটো হ'ব নালাগে। তাৰপিছত আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, যিটো ঘটনা ঘটি গ'ল, যিটো বৰ্বৰতাৰে দুজন অসমীয়া ল'ৰা হত্যা কৰা গ'ল, সেইটো ISISৰ বৰ্বৰতাৰ প্ৰায় সমপৰ্যায়ৰ বা তাতকৈ অধিক বৰ্বৰ। এনেকুৱা ঘটনা এই যে প্ৰথমবাৰ হৈছে এইটোতো নহয়, আজি যোৱা 4-5 বছৰ আগতে এনেকুৱা ঘটনা ঘটিছিলে। জংকাৰ শইকীয়া বুলি অসমীয়া এজনক, অসমৰ যুৱক এজনক অটোত কেৱল 10 টকা ভাড়া নিদিয়াৰ কাৰণে তৰ্ক লাগি দেউতাকৰ সন্মুখত উদণ্ড কাৰ্বি আংলঙৰ জনতাই গুৰিয়াই লঠিয়াই হত্যা কৰি পেলাইছিল পুলিচৰ সন্মুখত। গতিকে এনেকুৱা ঘটনা আচলতে আমি কিমান সহ্য কৰিম এনেকুৱা ঘটনা? আৰু এটা চাওক, আজি প্ৰশাসনে কৈছে যে কাৰ্বি আংলঙত সোমোৱাৰ আগতে তেওঁলোকৰ পাৰ্মিশ্যন ল'ব লাগিছিল। আৰু চাওক, আজি অসমত বাহিৰা মানুহে, বাংলাদেশী মানুহে আজি অসমত মাটি কিনি সকলো কৰি নিৰ্বিবাদে ঘূৰি আছে, তাৰ কাৰণে কোনো পাৰ্মিশ্যন নালাগে। কিন্তু অসমত অসমীয়া এজনে অসমৰে এখন জিলাত সোমাবৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগে, এইটো কেনে অদ্ভুত কথা। মই ইয়াৰ পক্ষপাতি নহয় হ'ব পাৰে। গতিকে সাৱধান হ'বৰ হ'ল, আমি সকলোৱে আগুৱাই থাকিবৰ হ'ল, আৰু কিদৰে পিছৰ ফালে
অনাগত দিনত এনেকুৱা ঘটনা নঘটে তাৰ কাৰণে কি চৰকাৰ হওক কি দল সংগঠন হওক কি ব্যক্তি বিশেষ হওক সকলোৱে আগবাঢ়ি প্ৰচেষ্টা হাতত লোৱাটো মই উচিত বুলি ভাবোঁ। ধন্যবাদ। ইউটিউব চেনেল কাৰ্বি আংলঙত যোৱাকালি যিটো লোমহৰক ঘটনা হৈ গ'ল আপুনি তাৰ ওপৰত কিবা ক'ব বিচাৰে? ক'ব লগা মানে বেছি একো নাই, মানে চাই টিভি নিউজ চাই আমাৰ দুখ লাগিছে। এনেকুৱা দুখ লাগিছে যে সিহঁতে নিজে কৈ আছে যে আমি অসমীয়া, খাটি অসমীয়া, আমাৰ দেউতাৰ নাম অমুক, মাৰ নাম অমুক, আমাক নামাৰিব, আমি আদেশটো গোটাই দখল, তথাপিতো সিহঁতে মানা নাই। এনেকৈ মানে কোবাই মাৰিছে, আমাৰ সঁচাকৈ দুখ লাগিছে এইটো কথা। গতিকে নিজৰ জেগাতে সেইটোৱে এনেকুৱা আমাৰ নিজৰ জেগাতে যে আমাৰ নিজৰ অংশ সুৰক্ষিত নাই, ইমান দূৰ পুলিচ তাতে কোনো হেৰিয়ে নাই, যায়ে পোৱা নাই। পুলিচ যাই পৰিলে হ'ল যদি সিহঁতে তাৰ ভিতৰত যদি সিহঁতৰ মানে এজন যদি মানুহ ওলাল হ'লে যে নামাৰিবি ৰ চাই লওঁ আমি কি হয় কি নহয়, চাই লওঁ, চালি যায় তাৰপিছত তাতে সিহঁতে কোনো এটা সেনেকুৱা তাতে এটা মানুহ নোলাল চাবৰ কাৰণে। বিশেষ একো নাই, আমাৰ নিশা সঁচাকৈ দুখ লাগিছে আৰু এইটো কথা। নিশ্চয় শাস্তি পাব লাগে। সিহঁতৰ মানুহ আমাৰ আছে, আমাৰ লগত একেলগে কাম কৰা মানুহ আছে, নিউজৰ পৰা। গতিকে কাৰ্বি আংলঙৰ যিটো লোমহৰক ঘটনা হৈ গ'ল, দুজন ল'ৰাক, অসমীয়া যুৱকক কাৰ্বি আংলঙৰ মানুহে বেয়াকৈ হত্যা কৰিলে, আপুনি তাৰ ওপৰত কিবা ক'ব বিচাৰে? আচলতে এই গোটেই ঘটনাটো সঁচাকৈয়ে বহুত দুখ লগা, কাৰণ আমি অসমীয়া বুলি ধৰক নিজক পৰিচয় যিহেতু দিওঁ এতিয়ালৈকে দি আহিছোঁ, সেই যিখিনি মানে গাম্ভীৰ্যতা, সেই যিখিনি মানে আমাৰ ধৰক অসমীয়া নিজৰ বুলি ক'ব খোজা যিটো আমাৰ মন, সেই বস্তুটো যোৱাকালিৰ ঘটনাটো হৈ যোৱাৰ পিছত আমাৰ এতিয়া ভয় লগা হৈছে, মনটো ভাঙি গৈছে, লগতে ভয় লগা হৈছে। হঠাৎ আজি মই ইয়াতে আছোঁ ৰবিবাৰ, কাইলৈকে মই কোনোবা জেগাত ধৰক ডিমাপুৰ যাম, অৰুণাচল যাব লগা কিছুমান থাকিব, তাত যদি ধৰক এতিয়া মই ঘৰৰ পৰা যাওঁতে হয়তো মই এনেকৈ মা দেউতাক মাত দি যাব লাগিব যে মই ঘূৰি আহি পাওঁ নাপাওঁ। সেই গোটেই বস্তুটো তাৰমানে যোৱাকালিৰ ঘটনাটোৰ পৰা আমাৰ নিজাকৈ মানে নিজৰ অন্তৰত লাগি গৈছে। এতিয়া আমি এটা কথাই বিচাৰিছোঁ চৰকাৰৰ ওচৰত, যাতে এই যি দুজন নিৰোহী একো ভুল নাছিল বুলি মই ক'ব খোজোঁ। হয়তো তেখেতসকল তাত যাওঁতে অকণমান ৰাতি হ'ল, ৰাতি হোৱাৰ পিছতো তাত ইমান অশিক্ষিত মানুহ আছিল নেকি যে অসমীয়া ভাষাটোৱে বুজি নাপালে। নিজৰ মা দেউতাকৰ পৰিচয় দিছে, দেউতাকৰ নাম পৰ্যন্ত কৈছে, চিঞৰি আছিলে যে মোক নামাৰিব, মোৰ অমুকৰ ল'ৰা, মই অসমীয়া হয়, মোক কিয় মাৰিলে। আৰু যিকেইজনে শুনি আছিলে তাহাঁতকেইটাই ৰিপ্লাই দিয়া সময়তো অসমীয়া বুলিয়ে ৰিপ্লাই দিছিল, অসমীয়া ভাষাতে দিছিলে, কিন্তু অসমৰ মানুহ হৈ পেলাই অসমীয়াৰ কথাখিনি বুজি নাপালে। কিন্তু সিহঁতে কৈ থকাৰ পিছতো মূৰত যেনেকৈ কোবাই প্ৰহাৰ কৰি দুইজন ল'ৰাকে মানে এনেকৈ কোবাইছে যেন দুইজন মৃত্যুৱে হৈ থাকিল। আচলতে এই গোটেই ঘটনাটো সঁচাকৈ মৰ্মান্তিক। মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে এই গোটেই ঘটনাটোৰ ওপৰত ভাল এটা বিচাৰ হয় আৰু যিকেইজন দোষী হয় তাহাঁতক সোনকালে ফাঁচি দিয়াৰ ব্যৱস্থা কৰে। হয়, আপুনি প্ৰশাসনক কিবা দায়ী বুলি ভাবে নেকি এই ঘটনা? প্ৰশাসনক দায়ী বুলি ভাবিব ডাইৰেক্টলি কথা ক'ব নোৱাৰি, কাৰণ প্ৰশাসনক তেখেতসকলে পাৰ্মিশ্যন লৈ কিনে যোৱা নাছিলে, আৰু যিটো কাৰণত তেখেতসকলে পাৰ্মিশ্যন লৈ পেলাই যোৱা নাছিলে সেইটো হিচাপত মই প্ৰশাসনক মই ভুল দিব নোখোজোঁ। কিন্তু এটা কথা ঠিক যে যিখিনি সময়ত সেই গোটেই ঘটনাটো হৈছিল তাত এজন আৰক্ষী বিষয়া ভিডিঅ' ৰেকৰ্ডিং কৰি আছিলে, আমি ফেচবুক বা আপোনাৰ এনেকুৱা ছ'চিয়েল মিডিয়াত পাইছোঁ। তাত যিখিনি হৈ আছিলে সেই আৰক্ষী বিষয়াজনে কিন্তু সেই ভিডিঅ'টো ৰেকৰ্ডিংহে কৰি আছিলে, কিন্তু তেখেতে এই গোটেই ঘটনাটো কিন্তু ৰখাব লাগিছিলে। এজন আৰক্ষী বিষয়া হোৱা হিচাপত তেখেত যিয়ে নহওক, সেই অচিয়ে হওক বা হাওলদাৰে হওক বা তেখেত যিয়ে নহওক, তেখেতে গোটেই ঘটনাটোত কিন্তু নিজৰ হিচাপত লৈ পেলাই অকণমান চম্ভালিব পাৰিলে হয়, সেইখিনিয়ে ক'ব লাগে। ধন্যবাদ জনাইছোঁ। ঘটনা হ'ল আপুনি তাৰ ওপৰত কিবা? একচুৱেলি এনেকুৱা ঘটনা হ'ব নালাগে। সাৰথী জনাংশ আমাৰ গুৱাহাটীতো আছে, অসমৰ অল আছামতো আছে, এনেকুৱা হ'লে বৰ দুখজনক ঘটনা হৈছে। আহিছোঁ যোৱাকালি যিটো লোমহৰ্ষক ঘটনা হৈ গ'ল কাৰ্বি আংলঙত, সেইটোৰ ওপৰত আপুনি কিবা ক'ব বিচাৰে নেকি? ক'ব বিচাৰোঁ মানে সেইটো মানে গৰিহণাৰ কথা। নিশ্চয়। তাৰপিছত এনেকুৱা কাম কৰিব নালাগিছিলে, সেইটো মানে চবেই গাঁৱৰ বা পুলিচ প্ৰশাসনৰ কাৰণে সেইটো কঠোৰ হেৰি এটা ল'ব লাগে, তোমাৰ শাস্তিও দিব লাগে সিহঁতক, যাতে এনেকুৱা কাৰণে ভৱিষ্যত নকৰে। সেইটো অসমৰ মানুহে অসমীয়া বুলি নিজে পৰিচয় দিছে, সিহঁতক কোনো গুৰুত্ব দিয়া নাই। এনেকে কোনো গাঁৱৰ মানুহ আমাৰ নিজৰে লাজ লাগি যায়। লাজ মানেতো ক'বই নালাগে, এইটো আৰু চবেই জানে অসমীয়া বুলি চিঞৰি আছে, সেইটো কোনো গুৰুত্ব দিয়া নাই। গাঁওখনত এনেকুৱা এজন মানে মানুহ নোলাল, তাৰমানে কোনো বয়সস্থ মানুহ আছে তাতে, বহুত বয়সস্থ মানুহ মানে অসমীয়া বুলি চিঞৰি আছে, কিন্তু কোনো এটা গুৰুত্ব নিদিলে। সেইটোতো বহুত ডাঙৰ এটা অসমৰ কাৰণে উপস্থিত আছোঁ পাইখানা গাঁৱত। পাইখানা গাঁওবাসী ৰাইজৰ কি মন্তব্য আমি জানিব বিচাৰিছোঁ। দাদা অলপ ৰ'বচোন।
যিটো ঘটনা হৈ গ'ল যোৱাকালি কাৰ্বি আংলঙত ৰোমহৰ্ষক ঘটনা সকলোৰে মন জাগ্ৰত হৈ উঠিছে, অসমীয়াৰ তেজ গৰম হৈ উঠিছে। এই কথাটোৰ ওপৰত আপুনি কি ক'ব বিচাৰে? মোৰ মানে সঁচাকৈ বহুত বেয়া লাগিছে। আমি অসমীয়া যদি অসমীয়াক নিজকে যদি চিনিব নোৱাৰোঁ তেতিয়াহ'লে এইটোৱে মই ক'ব বিচাৰোঁ যে সিহঁতৰ মানে যিটো পৰিস্থিতি হৈছে মোৰ সঁচাকৈ বহুত বেয়া লাগিছে হা। কিন্তু মই নিজে যদি DGP হ'ল হয় সিহঁতক এনেকুৱা শাস্তি দিলোঁ হয়, ফাঁচি দিলোঁ হয় সিহঁতক। মই সঁচাই মোৰ ইমানেই বেয়া লাগিছে, বেলেগ মোৰ ক'ব লগা একো নাই, সিহঁতক ফাঁচি দিব লাগে। হয় নিশ্চয় বহুত আৱেগিকত কথাষাৰ কৈছে, গতিকে তাক ধন্যবাদ জনাইছোঁ। ইউটিউব চেনেলৰ পৰা আমি যিটো যোৱাকালি হৈ গ'ল কাৰ্বি আংলঙত দুজন ল'ৰাৰ মাৰি পেলালে অসমীয়া বুলি কৈ আছে, তেওঁলোকে চিঞৰি আছে, গতিকে ৰাইজৰ মন্তব্য কি, গতিকে আপুনি কিবা মন্তব্য দিব বিচাৰে? আমি কালি পালোঁ নিউজত পালোঁ, গতিকে আমি কোৱা কিছু গৰিহণাৰ যোগ্য এইটো নিশ্চয়। আমি সুৰক্ষা চকুৰ আগতে দুজনটো ল'ৰা দুজন ল'ৰা আমি আচলতে হেৰাব লগা হ'ল। আমি নিশ্চয় দুখিত, আমি ৰাইজক গৰিহণা দিছোঁ। আমি এইটো আমাৰ চকুৰ আগতে দুজন যুৱক, আমাৰ নিচিনা যুৱক অসমীয়া সুৰক্ষা দিলে, ৰক্ষা নিদিলে। গতিকে আমি সিহঁতক ইয়াত আমি ঘৰত থিয় কৰিব লাগিছিল, পাব লাগিব, এইটো আমি বিচাৰোঁ। আৰু তেওঁলোকৰ মানুহ আমাৰ ইয়াত বাস কৰি আছে, তেওঁলোকৰ মানুহ একো আমি আমি সুৰক্ষা দিওঁ সিহঁতক। আমি মৰমৰ ভাই বুলি ভাবোঁ আমি সিহঁতক, আমাৰ মৰমৰ আঁকোৱালি লওঁ। আমাৰ মানুহক কিন্তু সিহঁতে বিপৰীত ভাবি বুলি ভাবে। গতিকে আমি সিহঁতক গৰিহণা গৰিহণা পোৱাৰ যোগ্য, আমি গৰিহণা দিওঁ সিহঁতক। আমাৰ ৰাইজে আমাক গৰিহণা দি সিহঁতক আমি ঘৰত থিয় কৰাব লাগে। আৰু যদি বেলেগে নালাগে সেইটো আমি ৰাইজে বিচাৰ কৰিম, ৰাইজে বিচাৰ নিশ্চয়। সকলোৰে মন্তব্যৰ পিছতে এইটো দেখা গ'ল যে দুখীয়া শাস্তি পাব লাগে। গতিকে আমিও প্ৰশাসনক এইটোৱে অনুৰোধ জনাব বিচাৰোঁ যে দুখীয়া শাস্তি পাওক। যদি আপুনিও সেইটো বিচাৰে যে দুখীয়া সঁচাকৈ শাস্তি পাব লাগে, তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে ভিডিঅ'টো প্ৰশাসনৰ কোনোবা উচ্চপদস্থ বিষয়াৰ হাতত পৰে আৰু তেওঁলোকে দোষীক শাস্তি দিয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰে সাধাৰণ নাগৰিকৰ মন্তব্যৰ মতে। ধন্যবাদ।